হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰ কিন্তু ভাল নহয়, চৰ্দি জ্বৰ হৈ আছে, মাতটো ভাগি আছে, নিশ্চয় বুজি পাইছে। কেইবাদিনৰ মূৰতো আপোনালোকক লগ পাইছোঁ ৰেচিপি ভিডিঅ' লৈ। সপোনৰ যিহেতু এক্সাম চলি আছিলে, সেইবাবে একো বনাব পৰা নাছিলোঁ। আজি বনাইছিলোঁ বুনিয়া ঘৰতে, তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওঁ। মই গ্ৰীণ, ৰেড আৰু য়েল্ল' কালাৰ ব্যৱহাৰ কৰি বুনিয়াখিনি বনাইছোঁ। যিহেতু এনেকৈ কিনিবলৈ গ'লেও এনেকৈ দুটা এটা গ্ৰীণ বা ৰেড মিলাই থ'লে বুনিয়াখিনি দেখিবলৈ ভাল লাগে, সেইবাবে মই কালাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কালাৰ ব্যৱহাৰ নকৰিলে কালাৰটো এভইড কৰিব পাৰে। বুনিয়াখিনি বনাবৰ বাবে মই প্ৰথমতে আধা কাপ বেচন লৈছোঁ। পৰিমাণটো নিজৰ ওপৰত ভিত্তি কৰিব। মই কমকৈ বনাইছিলোঁ বাবে আধা কাপ লৈছোঁ। আপোনালোকে বেছিকৈ বনালে অলপ তাতকৈ বেচনৰ পৰিমাণটো বঢ়াই দিব। বেচনখিনি মই এতিয়া প্ৰথমতে চাকনিখনেৰে চালি লৈছোঁ। এতিয়া মই চালি লোৱা বেচনখিনিতে চামুচখনৰ আগটোৰে অকণমান আৰু এচিকুটমান বেকিং চ'ডা ব্যৱহাৰ কৰিছোঁ। বেকিং পাউডাৰটো নহয়, বেকিং চ'ডা ব্যৱহাৰ কৰি ভালদৰে এতিয়া মিশ্ৰণখিনি মিলাই ল'ম। মিলাই এতিয়া মই পানীৰে ভালদৰে এইখিনি সানি ল'ম। বৰ জুলীয়া কৰিব নালাগে, অকণমান ডাঠ হ'লে বুনিয়াখিনি ভাল হয়। এয়া বুনিয়া বনাবৰ বাবে ঘোলটো মোৰ ৰেডি হৈ গৈছে। মই এতিয়া এইখিনি তিনিটা ভাগত ভাগ কৰি ল'ম, যিহেতু গ্ৰীণ আৰু ৰেড কালাৰ ব্যৱহাৰ কৰিম। এয়া চাওক, মই তিনিটা বাতিত তিনিটা ঘোলখিনি তিনি ভাগ কৰি লৈছোঁ। এতিয়া মই এটা বাতিত গ্ৰীণ, এটাত ৰেড আৰু এটাত য়েল্ল' কালাৰ ব্যৱহাৰ কৰি ভালদৰে মিশ্ৰণখিনি মিলাই ল'ম। প্ৰথমে মই এটাকে টোপাল দিছিলোঁ, কিন্তু কালাৰটো পাতলা হোৱা যেন দেখি মই আৰু 2-3 টোপালমানকৈ দি দিছোঁ। এয়া মই তিনিওটা বাতিতে গ্ৰীণ, ৰেড আৰু য়েল্ল' কালাৰ ব্যৱহাৰ কৰি ধুনীয়াকৈ ঘোলটো প্ৰস্তুত কৰি ল'লোঁ। এতিয়া এখন কেৰাহী পাতি ল'ম। ঘিত বনালে বেছি ভাল হয়, কিন্তু মোৰ ঘি কম আছিল বাবে মই ৰিফাইনতে ভাজিবলৈ লৈছোঁ। কেৰাহীখন পাতি মই অলপ ৰিফাইন দিছোঁ, আৰু ৰিফাইনখিনি যেতিয়া সম্পূৰ্ণ গৰম হ'ব, তেতিয়া মই তাতে বুনিয়াখিনি এভাগ এভাগকৈ ভাজি ল'ম। এতিয়া এনেকুৱা জালি হেতা এখন পাতি মই হেতাখনৰ ওপৰত বুনিয়াখিনি দি দিছোঁ। বুনিয়া মেকাৰ পায়ো বাৰু দেই, মোৰ নাই বাবে মই এনেদৰেই বনাইছোঁ। এনেকৈ হেতাখনত দি দিলে তললৈ ধুনীয়াকৈ বুনিয়াখিনি এটা এটাকৈ পৰি যাব। প্ৰায় 2 মিনিটমান ভাজিলেই বুনিয়াখিনি হৈ যায়, কুৰকুৰীয়া হয় ধুনীয়া। প্ৰথমে মই এই য়েল্ল' কালাৰখিনি এনেদৰে বনাই লৈছোঁ। এইখিনি ভাজি কাঢ়ি হোৱাৰ পাছত মই বাকীকেইটা বনাম।
এইখিনি ভাজি হৈ গৈছে এতিয়া মই এই য়েল্লোখিনি কাঢ়ি ল'ম তাৰপিছতে মই এটা এটাকৈ গ্ৰীণ আৰু ৰেডখিনি বনাম এইখিনি মই কাঢ়ি লৈছোঁ প্ৰথমতে আপোনালোকে বাৰু এনেদৰে বুনিয়া ঘৰতে বনায়নে কমেণ্টত জনাবচোন বনাই কিন্তু খাই ভাল লাগে দেই হোটেলৰ পৰা কিনি অনাতকৈ এনেকৈ ঘৰতে বনাই খাব পাৰিলে ভালেই লাগে এতিয়া মই একেটা প্ৰচেছতে একেখিনি তেলতে ৰেডখিনি বনাই লৈছোঁ ৰেডখিনি বনাই কাঢ়ি হ'লে মই আকৌ তাতে গ্ৰীণখিনি বনাম এতিয়া মই গ্ৰীণখিনি বনাইছোঁ গ্ৰীণৰ কালাৰটো খালি বৰ ভাল নহ'লে দেই আৰু অলপ ডাৰ্ক হ'ব লাগিছিলে মোৰ অলপ পাতল হ'ল এয়া মই ভাজি হোৱাৰ পাছত গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ চাচনি কিন্তু বনোৱা নাই দেই মই এটা যোগাৰ লগালোঁ নিজৰ ববীয়াকৈ এইখিনি অলপ সৰহকৈ ৰসগোল্লা আনি থোৱা আছিলে তাৰ ৰসখিনি আছিলে তাতে মই বুনিয়াখিনি ৰসগোল্লাৰ ৰসখিনি অলপ গৰম কৰি লৈছোঁ তাতে মই বুনিয়াখিনি দি দিছোঁ চাচনিটো এক্সট্ৰাকৈ বনোৱা নাই বিশেষ টান নহয় চাচনিটো বনাবৰ বাবে আপোনালোকে যদি বুনিয়াখিনি বনাই কম পৰিমাণৰ হ'লে আপোনালোকে এগিলাচ যদি পানী দিয়ে তাত আধা গিলাচ চেনি দি অলপ 5-10 মিনিটমান উতলিলে যিটো আঠা আঠা ভাৱ আহিব সিমানটো ভাৱতে চাচনিটো বনালেই হৈ যায় মই কিন্তু আছিলে বাবে মই বনোৱা নাই 5 মিনিটমান চাচনিখিনি ডুবাই থোৱাৰ পাছত মই বুন্দিয়াখিনি কাঢ়ি আপোনালোকক দেখুৱাইছোঁ দেখিবলৈ ধুনীয়া হৈছে চব আৰু যিয়ে নহওক বাহিৰৰ পৰা কিনি অনাতকৈ ঘৰতে এনেকৈ বনাই খাব পাৰিলেতো ভালেই লাগে আপোনালোকে বাৰু এনেকৈ বনাই খাই চাবচোন খাই কেনেকুৱা পায় জনাব আজি বুন্দিয়া বনোৱা এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব দেই আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব আৰু যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আজিলৈ তেতিয়াহ'লে বাই বাই আকৌ লগ পাম আপোনালোকক নতুন এটা ৰেচিপি ভিডিঅ' লৈ বাই বাই